ওয়েলকাম টু মাই ইউটিউব চেনেল সঞ্জীৱ ডেকা। সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান যাব ওলাইছোঁ মংগললৈ। বুলি নমস্কাৰ ঘৰত যাব ওলাইছোঁ। তাৰাই মাতি আছিল বিশেষ কাম এটাত, আৰু দেখাই আছোঁ ভিডিঅ'বিলাক চাই থাকিব। তো বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। আৰু চিপাঝাৰ পালোঁ। সেই চিপাঝাৰত আহি আমি ৰখিছোঁ আমাৰ গাঁৱৰে ল'ৰাজনৰ দোকানত। মানুহ বঢ়িয়া চা গিফ্ট এটা দিয়া। আৰু বুলি নমস্কাৰৰ মাইনাজনীৰ আজি ভাত খুৱাই দিয়া, ভাত মুখত দিয়া, তাৰ কাৰণে মই যাব ওলাইছোঁ। আৰু এই আমাৰ গাঁৱৰে ল'ৰা এজনৰ পৰা কিবা এটা গিফ্ট লৈ যাওঁ। আৰু গিফ্ট এটা লৈছোঁ নে কি? অলপ উপদি চাই দেই, একো নহয় দে, লাজ কৰিব নালাগে। ধুনীয়া ধুনীয়া পুৰা পেকিং কৰি আছে। যাওঁ মিছা অঁ আৰু পুৰা পাই গ'লোঁ আহি আমি বুলি নমস্কাৰৰ ঘৰ। আৰু এইফালে দাদা আগত যাই আছে, পাছত আমি যাই আছোঁ। আৰু এইফালে পুৰা সোমাই গৈছোঁ এটা ঘৰ লাগি। আৰু যাই থাকোঁতে এইফালে খুৰীমাক দেখা পালোঁ, কেমেৰা মাৰি আছে। আৰু আমাক দেখা পাই সিও উঠি দিলা। মানুহটো কিবা এটা ভালো লাগিল দেখোঁ। আৰু এনেকৈ এইবিলাক ডেক'ৰেশ্যন কৰিছে ধুনীয়াকৈ, মাইনাটোৰ ফটো চটোবিলাক লগাই দিছে। আৰু এনেকৈ যাই পেলাই আমি বহিলোঁ। এইটো দাদা কিবা কৈ আছে তাৰমানে, আমাৰ বেলেগ এটা ল'ৰা ইউটিউব চেনেলত কিবা কথা কৈ আছে। আৰু আজি মাইনাটোৰ হ'ল ভাত মুখত দিয়া। আমাৰ দৰঙীয়া ভাষাত ক'ব গ'লে আজিৰ পৰা আৰু তাইক ভাত চাত খুৱাই দিব। আৰু কেওফালে এখন ফটো চটোবিলাক মাৰি থৈছে। এইফালে ৱালত মাইনাটোৰ ফটো মাৰি থৈ দিছে। আৰু সিফালেও ডেক'ৰেশ্যন কৰিছে, ফটো চটো উঠা। এয়া কেওফালে একদম ফটো চটো। আৰু আহি বেছি পৰ ৰৱাই নাই, চিধা ভাতত বহাই দিছে। ভাত খাই আছোঁ এইফালে। আৰু এইবিলাক বিল্ডিঙৰ ওপৰত ভাত দিছে। কপালৰ গুৰেদি ঘাম বাহিৰ হৈ গৈছে, ইমান গৰম। আৰু ভাত পানী খাই লৈ লাষ্টত ফটো উঠা পৰ্ব। আৰু এইফালে পুৰা ফটো চটো মাৰি আছে। এয়া আৰু বাহঁতৰ ঘৰত আহিলোঁ। আৰু এতিয়া বৰ্তমান যাব লৈছোঁ। ভাত পানী খালোঁ ধুনীয়াকৈ। খানা কেনেকুৱা? খানা একদম বঢ়িয়া, বহুত বেছি ভাল লাগিল একদম। তুমি যে আহিছা হয় নাই, পাহৰা যে নাই। এটা তোমাৰ বিয়াখন সোনকালে পাতা। বাত সহি বিয়া মুঠনি আহি আছে, মুঠনিত মাতিম, যাব লাগিব। সেইবাৰ দাদা গৈছিল, এইবাৰ বৌ যাব লাগিব। একদম যদি একো প্ৰব্লেম নহয় নিশ্চয় যাম। আৰু ই মোৰ একদম ভাইটিৰ নিচিনা, একদম বহুত ধুনীয়া এটা আমাৰ বেলেগ এটা বণ্ডিং আছে। চ' একদম নিজৰ ভাইটিৰ নিচিনা। আৰু এই ভাইটি হৈ যে আহিলা, তুমি কথা ৰাখিলা, বহুত বেছি ভাল লাগিল। আকৌ আহিবানে? বাই বাই। আৰু কি ক'ম গৰমটো পুৰা দিছে আজি, যদিও ৰ'দটো নাই। দাদাৰ ঘৰৰ পৰা বিদায় ল'লোঁ। আৰু এতিয়া যাওঁ, এই গাড়ী ঘূৰি আছে আমাৰ। আৰু খানা পিনা খালোঁ ধুনীয়াকৈ। মাইনাটোৰ আজি ভাত মুখত দিয়া, আমাৰ দৰঙীয়া ভাষাত ভাত মুখত দিয়া বুলি কয়। সেয়া আছিল। আৰু আমিও আহিলোঁ, দাদাই মাতি আছিল। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে ভিডিঅ'টো, সৰু ব্লগ আৰু